এয়া চাওক পানীবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি সোণালী জয়ন্তী পতা হৈছে। সোণালী জয়ন্তী অৰ্থাৎ 50 বছৰ হ'ল এই বিদ্যালয়খনৰ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। আচলতে আমি ৰাতি আহিছোঁ, দিনত আহিব নোৱাৰিলোঁ অলপ অসুবিধা হোৱাৰ বাবে। ৰাতি আহিছিলোঁ, কণ মইনাহঁতৰ কিছুমান প্ৰগ্ৰেম আছিলে। পৰিৱেশটো এবাৰ চাই দিয়কচোন বাৰু, ইমান ধুনীয়া লাগিছে। এয়া বন্তি প্ৰজ্বলন কৰিলে দিনত, এতিয়া লাইটেৰে বহি আছে, যথেষ্টখিনি মানুহ গোট খাইছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো মতা হৈছে ইয়ালৈ। এখন স্কুলৰে প্ৰধান শিক্ষক আমাৰ দাদা, সেইকাৰণে আমি দাদাৰ স্কুলত আজি সোণালী জয়ন্তী হোৱাৰ বাবে আমি আহিলোঁ। প্রাণ গোপাল গোয়ালি পারাতে নাচে, প্রাণ গোপাল গোয়ালি পারাতে টিকা সনি কাসিয়া আগ পাছু নাচে বালে কর ভাবা দেখায়া কানাই উপির মন বুলাবে। গোপাল গোয়ালি পারাতে নাচে, প্রাণ গোপাল গোয়ালি পারাতে বজাও তো মোর হরি হে ধেনু সরাওত রঙ্গে কিয় হরির নির্মল কিয় বঙ্কি মললিত ভুবলিত দেখিয়া পরাণ হাবে বনে বন কেবলে সন্ধ্যা লাগি চাজন জাতি চাজন জাতি কেবলে সন্ধ্যা লাগি আদিবাসী আদিবাসী হে দিন বনে যা গোকুলরে শ্রী কৃষ্ণ নয়ন ভরিসা।
23 আৰু 24 দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলে আৰু সন্ধিয়ালৈ ওচৰৰে এগৰাকী শিল্পী তেওঁক নিমন্ত্ৰণ কৰি আনিছে তেওঁ ৰাতিলৈ গান পৰিৱেশন কৰিছে পিছদিনাখনৰো শোভাযাত্ৰা অনুষ্ঠানটো অলপ দেখাইছোঁ আপোনালোকে চাওকচোন বাৰু The next day. শিশুসকলৰ নাচ গানবোৰ কেনেকুৱা পালে বাৰু জনাবচোন তেওঁলোক ইমান উৎসাহী দেখিছেনে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তেওঁলোক আৰু আগবাঢ়ি যাওক ভিডিঅ'বোৰ সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ তাৰ বাবে দুখিত সম্পূৰ্ণ দেখাবলৈ আচলতে সম্ভৱো নহয় ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু দেই